ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়ত আজি গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষীয়ে ডামৰাপাৰাৰ সমীপত 31 নম্বৰ গ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান চলাই গাঞ্জা কঢ়িয়াই অনা NL01N 4149 নম্বৰৰ এখন 12 চকীয়া ট্ৰাকসহ দুজনক আটক কৰে। শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লাল হেমসেঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ট্ৰাকখনক জব্দ কৰাৰ লগতে চালক মুক হেছুদ্দিন আৰু সহ পৰিচালক ৰুহুল আমিনক আটক কৰে। অসমৰ হাইলাকান্দি পাছত ট্ৰাকখনক থানাত আনি তালাচী চলোৱা ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ হয়। চালকে জনোৱা মতে ট্ৰাকখন গুৱাহাটীৰ পৰা বংগৰ শিলিগুৰিলৈ গৈ আছিল। ট্ৰাকখনৰ পৰা 51টা গাঞ্জাৰ পেকেটৰ পৰা মুঠ 572 কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য 57,20,000 টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।